এলচিএমৰ বেছিক কনচেপ্টখিনি আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ, মই দিগন্ত মেধি আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ মেথমেটিক্সৰ এটা বহুত ইম্পৰ্টেণ্ট টপিক, যিটো নহ'লে আমি মেথমেটিক্সৰ এলজেব্ৰা আমি কৰিবই নোৱাৰোঁ। সেইটো হৈছে আমাৰ এলচিএম। চ' এলচিএমটো আমি বুজিবই লাগিব, বা আমি কেনেকৈ দুটা নাম্বাৰৰ এলচিএম ওলাম বা তিনিটা নাম্বাৰৰ এলচিএম ওলাম, আমি আজি সেইটো জানিবলৈ আহিছোঁ। আমি বহুতকে সুধিলোঁ এলচিএম মানে কি? এনচাৰটো দিয়ে লোৱেষ্ট কমন মাল্টিপুল। আৰে এইটোতো ফুল ফৰ্মেই হ'ল, ইয়াৰ কনচেপ্টটো কি? চ' এতিয়া আমি জানো আহক এলচিএমৰ কনচেপ্ট। চ' আমি ফাৰ্ষ্ট দুটা নাম্বাৰ লৈছোঁ এলচিএমৰ কনচেপ্টটো বুজাবৰ কাৰণে 4 and 6। চ' 4 and 6ক আমি যেতিয়া কমন মাল্টিপুলবিলাক ল'ম, চ' ফাৰ্ষ্ট আমি 4ৰ মাল্টিপুলবিলাক আমি লিখি লৈছোঁ ইয়াতে আপ টু 10। ডেট মিনছ মাল্টিপ্লিকেশ্যন টেবুলখন লৈছোঁ। 4 1s are 4, 4 2s are 8, 4 3s are 12, 16, 20, 24, 28, 32, 36, 40. Similarly, আমি 6ৰ লৈছোঁ। 6ৰ 6 1s are 6, 6 2s are 12, 6 3s are 18, 24, 30, 36, 42, 48, 54, 60. So, এতিয়া এই মাল্টিপুল বিখিনি লৈছোঁ। এতিয়া আমি চাওক আমাৰ কমন মাল্টিপুল লাগিব। চ' 4 and 6ৰ আমাৰ কমন মাল্টিপুল কি থাকিব? চ' আমি ফাৰ্ষ্ট চেক কৰিলোঁ 4ৰ মাল্টিপুল হয় বাট 6ৰ নহয়, চ' 4টো নহ'ব। নেক্সট 8ৰ 4ৰ মাল্টিপুল হয় বাট 6ৰ নহয়। নেক্সট কাম টু 12টো 4ৰ মাল্টিপুল হয় বাট 6ৰো মাল্টিপুল হয়। ডেট মিনছ এইটো কমন মাল্টিপুল হ'ব 4ৰো 6ৰো। নেক্সট চিমিলাৰলি আমি 16টো নহয়, 20 নহয়, 24টো হয় আমাৰ 24টো 4ৰ মাল্টিপুল হয়। চ' ইয়াতো 24টো 6ৰো মাল্টিপুল হয়। ঠিক তেনেকৈ আমি আগুৱাই গৈ আছোঁ। নেক্সট আমাৰ 36টো আমি 4ৰ মাল্টিপুল হ'ব এণ্ড 36টো আমাৰ 6ৰো মাল্টিপুল হ'ব। চ' ডেট মিনছ আমি এনেকুৱাকৈ আগুৱাই গৈ থাকিম আৰু পাই থাকিম। চ' ফাৰ্ষ্ট ওৱান আমি কমন মাল্টিপুল পাইছোঁ 12, নেক্সট 24, নেক্সট 36, নেক্সট আমি কি পাম? চ' নেক্সটটো আপোনালোকে নিজেই ভাবি লওক কি পাম। চ' আমি কমন মাল্টিপুল কেইটা লিখি লৈছোঁ। কমন মাল্টিপুলছ আৰ চ' 12, 24, 36 এনেকৈ গৈ থাকিব। চ' 12 1s are 12, 12 2s are 24, 12 3s are 36, 12 সেইটো আপোনালোকে কওক। চ' ডেট মিনছ এইখিনি আমাৰ মাল্টিপুল হয় 4 and 6ৰ কমন মাল্টিপুল। এতিয়া আমি জানিব লাগিব লোৱেষ্ট কমন মাল্টিপুল। চ' এই কমন মাল্টিপুল বিলাকৰ লোৱেষ্ট কোনটো হয়? 12। ডেট মিনছ এলচিএমটো হ'ব 4 and 6ৰ 12। চ' লোৱেষ্ট কমন মাল্টিপুল অফ 4 and 6, 12। চ' আমি এনেকুৱাকৈ এইটো কনচেপ্ট হয়। চ' এইটো প্ৰচিডৰতো আমি ওলাব পাৰোঁ বা আদাৰৱাইজ আমি ফেক্টৰ লৈও আমি ওলাব পাৰোঁ, যিটো আমি ফেক্টৰ মেথড কৰি আমি ওলাম দুটা বা তিনিটা নাম্বাৰৰ এলচিএম। এতিয়া আমাৰ এইটো হৈছে 4 and 6ৰ এলচিএম। আমি এইটো কমন মাল্টিপুল ওলাই দিলোঁ, তাৰে পৰা আমি লোৱেষ্টটো আমি এলচিএম হ'ব। এতিয়া আমি যদি ফেক্টৰ মেথডত কৰিব যাওঁ, তাৰে আগে আমি জানিব লাগিব হোৱাট ইজ এ ফেক্টৰ। চ' ফেক্টৰ কি হয়? যিটো আমাৰ অসমীয়াত উৎপাদক বুলি কোৱা হয়। চ' উৎপাদকৰ ডেফিনেশ্যনটো আমি জানিব লাগিব। চ' আমাৰ নাম্বাৰটো 4 and 6 লৈছোঁ। চ' এতিয়া চাওক 4ৰ ফেক্টৰ কি হ'ব? 4ক যি নাম্বাৰেৰে একেবাৰে সহজ ভাষাত হ'ব, 4ক যি নাম্বাৰে আমি কাটিব পাৰোঁ সেইটোৱে হ'ব, সেইবিলাক নাম্বাৰেই হ'ব 4ৰ ফেক্টৰ। 4ক আমি কাটিব পাৰোঁ 1এৰে, 1 4s are 4, চ' 4 টাইমছ যাব। 2ৰে কাটিব পাৰিম, নেক্সট আকৌ 4এৰে কাটিব পাৰিম। চ' ডেট মিনছ 1, 2 and 4 are the factor of 4. নেক্সট 6ক আমি 1এৰে কাটিব পাৰিম, 2ৰেও পাৰিম, 2 3s are 6, চ' 3ৰেও কাটিব পাৰিম,
নেক্সট 6 এৰো কাটিব পাৰিম দ্যাট মিন্স এইখিনি আমাৰ ফ্যাক্টৰ হ'ব সো আমি এতিয়া ফ্যাক্টৰ মেথডত যদি এলসিএম ওলাব লগা হয় সো আমি এনেকুৱাকে লিখিলাম 4 6 ইয়াতে কমন ফার্স্ট আমি চাইলাম কমন 4 আৰু 6 ক কিহেৰে যাব কমনলি ডিভাইড সো 2 ৰে 4 ক যাব 2 টাইমস 6 ক যাব 3 টাইমস সো আমি এই নাম্বাৰখিনি মাল্টিপ্লাই কৰি দিলে এলসিএম পাই যাম বাট আমি আমাৰ কনসেপ্ট খিনি যাতে আমাৰ ভুল নহয় তিনিটা নাম্বাৰ থাকিলে তেতিয়া হলে সেই কাৰণে আমি কি কৰিম লাষ্টত 1 1 পুট কৰি দিম তলত সো সেই কাৰণে নেক্সট নাম্বাৰটো আমাৰ কোনো কমন নাই সো যিকোনো এটা নাম্বাৰক লৈছো 2 লৈছো 2 ৰে 1 হ'ব ইয়াতে 3 থাকিব নেক্সট এইটো আমি 1 কৰিব লাগিব সো নেক্সট আমি 3 to 1 আই সো 3 to ৰে কৰিছো সো এইটো 1 এইটো 1 সো দ্যাট মিন্স এতিয়া আমাৰ এই নাম্বাৰ কেইটা মাল্টিপ্লাই কৰি দিলে আমি LCM পাই যাম সো LCM is equal to 2 into 2 into 3 that means 12 পালো সো আমাৰ LCM টো এইটো প্ৰসিডাৰত কৰিলে আমি 12 পাই যাম সো একে LCM টো একে পাই যাম বাট আমি ম্যাক্সিমাম আমি এইটো মেথডত কৰিব ট্রাই কৰিম সো আমি এটা বেলেগ एग्जांपल লৈছো নাম্বাৰটা বেলেগ লৈছো আমি এইবাৰ লৈছো ধৰি লওক 12 and 15 so 12 and 15 ক আমি কেনেকৈ LCM উলাম so 12 আৰু 15 ৰ কমন ডিভিজিবল নাম্বাৰ 3 ৰে যাব 12 হ'ব 3 ৰে 15 হ'ব যাব so 3 ৰে আমি দিছো 3 ৰে 12 হ'ব যাব আমাৰ 4 times 3 ৰে 15 5 times আৰু দুটাকে কমন না যায় আৰু সো কমন না যালে এইটো নাম্বাৰ ইয়ালৈকে আনিম আৰু এইটো নাম্বাৰৰ আমি ডিভাইড কৰিম ডাইৰেক্ট ডিভাইড কৰি দিব পাৰিম যেহেতু আমাৰ কমন নাই সো আদারওয়াইজ প্রাইম নাম্বার আছে আমি ডিভাইড কৰিলাম সো 2 ৰে দিলু 2 ৰে 4 2 টাইমস এ হল 5 হক না যায় সো 5 হিসাবে ৰাখিলো আকো 2 ৰে দিলু 2 ৰে এইটো 1 হৈ যাব এইটুক না যায় সো না জালে আমি 5 এ ৰাখি দিম নেক্সট এতিয়া চাইলাম 5 হক আমি এতিয়া 5 এৰে দিম এইটো 1 বনাব লাগে সো এই কাৰণে আমি 5 এৰে দিছো সো 1 1 হৈ গল লাষ্টত 1 1 হৈ গলে এই prime numbers খিনিক আমি মাল্টিপ্লাই কৰি দিম that means LCM is equal to এই গোটেইটা নাম্বাৰক মাল্টিপ্লাই কৰি দিলে হল 3 into 2 into 2 into 5 so আমি LCM টো পাম 6 into 10 60 so 12 and 15 ৰ আমাৰ কম LCM টো হ'ব ইয়াতে 60 সো এইটো এটা एग्जांपल লৈছো এতিয়া আমি তিনিটা নাম্বাৰৰ LCM লম সো হেনেকুৱাকে আমি এটা एग्जांपल লম তিনিটা নাম্বাৰ থকা সো নেক্সট আমি এটা एग्जांपलত আহিছো এতিয়া নাম্বাৰ তিনিটা আমি লম ধৰি লওক 18 24 and 32 18 24 and 32 so 18 of এই তিনটা নাম্বার 18 24 and 32 এই তিনটা নাম্বার কমনলি ডিভাইড কৰিব পাৰে আমি 2 ৰে পাৰিম সো আমি 2 ললো এইটু গোল 9 এইটু গোল 12 আৰু এইটু গোল 16 নেক্সট এতিয়া আমি আকো চাম 2 ৰে তিনটা নাম্বাৰক বা বেলেগ এটা নাম্বাৰে তিনটা নাম্বাৰক ডিভিজিবল হয় নে নহয় সো কোনো নাম্বাৰেৰে তিনটা নাম্বাৰক ডিভিজিবল নহয় সো নহলে আমি কি কৰিম দুটা নাম্বাৰক ডিভিজিবল কোনটো নাম্বাৰেৰে হ'ব সো 2 ৰে আমি 12 ক ডিভিজিবল হ'ব 16 ক ডিভিজিবল হ'ব সো দুটা নাম্বাৰৰ কাৰণে আমি ইয়াতে 2 ৰে ডিভাইড কৰিছো 9 ক ডিভাইড নহয় সো 9 to 9 হিচাপে ৰাখিছো 12 ক 6 টাইমস যাব and 16 ক 8 টাইমস যাব আকু আমাৰ এনেকুৱাকে লৈছো দুটা নাম্বাৰক ডিভিজিবল হোৱা সো 2 ৰে আকু এই দুটা নাম্বাৰক ডিভিজিবল হ'ব 2 ৰে কৰিলো 9 ক 2 ৰে না যায় সো 9 to 9 হিচাপে ৰাখিম 6 ক যাব 3 টাইমস 8 ক যাব 4 টাইমস আকু দুটা নাম্বাৰক ডিভিজিবল হোৱা নাই ইয়াত নাই সো আমি এইবাৰ 3 ৰে চেক কৰিলো 3 ৰে 9 ক যাব 3 ৰে ইয়াক যাব সো 3 ৰে ললো 9 ক 3 টাইমস 3 1 টাইমস 8 ক না যায় সো ইয়াক আমি 4 লিখি লৈছো
এটা এইটো আমি এইটো 1 কৰিব লাগে, এইটো 1 কৰিব লাগে। সো আমি 3 লম, এইটো 1 হ'ব, এইটো 1 হ'ব, এইটো 4 হ'ব। সো 4 টো অকলে আছে, তো ডাইৰেক্ট আমি 4 টো লৈ ল'ব পাৰো। সো 1 1 and 1। সো এতিয়া LCM of this one number, LCM 2 into 2 into 2 into এতিয়া আমাৰ 2 into 2 into 2 next 3 into 3 into 4 so 3 into 3 into 4 so এই গোটেইকেইটা আমি মাল্টিপ্লাই কৰিলে 288 পোৱা যাব so LCM of these three numbers 18 24 and 32 will get here 288 so আমাৰ ইয়াতে এটা কথা মনত ৰাখিব যদি দুটা নাম্বাৰক ডিভাইড কৰিব পাৰো তেতিয়া কমনলি তেতিয়া সেই নাম্বাৰটোক আমি লব লাগিব আৰু লাষ্টত 1 1 1 কৰি লম তাৰ পিছত এই নাম্বাৰখিনিক আমি মাল্টিপ্লাই কৰি দিম এইটোৱে আমাৰ LCM ৰ বেসিক্স ট্ৰিক হয় এতিয়া আমি এটা শৰ্টকাট ট্ৰিক শিকাব বিচাৰিছো আপোনালোকক যেটো অতি সহজে আৰু অতি সোনকালে আমাৰ কম্পিটিটিভ এক্সাম বিলাকত যে আহে সো কম্পিটিটিভ এক্সাম বিলাকত আমি ইমানখিনি কৰি থাকিব নোৱাৰো সো তাৰ কাৰণে আমি ডাইৰেক্টলি জানিব সো এতিয়া LCM ৰ আমি শৰ্টকাট ট্ৰিকটো জানিব লাগিব কাৰণ আমাৰ কম্পিটিটিভ এক্সাম বিলাকত আমি শৰ্টকাট ট্ৰিকটো হে জানিব লাগিব যে আমি ইমান ডাঙৰ দ্যাট ইজ ফেক্টৰ মেথড আমি কৰি থাকিবৰ কাৰণে আমাৰ টাইম না থাকিব সো হেয়ে আমি এই শৰ্টকাট ট্ৰিকটো জানিব লাগিব সো আমি একেবাৰে এই যে 4 8 12 24 ইয়াৰ LCM আমি ডাইৰেক্টলি লিখি দিব পাৰিম 24 এটা কিউ 24 হৈছে এইটো চাইলক ইয়াৰে ডাঙৰ নাম্বাৰটো কি 24 এই 24 নাম্বাৰক চাইলক 4 এৰো আমি কাটিব পাৰিম 8 এৰো কাটিব পাৰিম 3 টাইমছ 12 এৰো কাটিব পাৰিম 24 সো যেটো ডাঙৰ নাম্বাৰটোক যদি বাকি গটেইকেটা নাম্বাৰৰে আমি যদি ক্যান্সেলেশন দ্যাট মিন্স কাটিব পাৰো তেতিয়া হলে আমাৰ ডাঙৰ নাম্বাৰটো LCM হৈ যায় একেবাৰে ইজি হয় মনত থাকিব নেক্সট আমাৰ নেক্সট এটা एग्जांपल লৈছো 5 15 30 40 ইয়াতো আমাৰ ডাঙৰ নাম্বাৰ 40 সো 40 ক আমি 5 এৰে কাটিব পাৰিম বাট 15 এৰে আমি এইটো নাম্বাৰক নোৱাৰো বাট এইটো নাম্বাৰক আমি কাটিব পাৰিম সো 5 এৰে যেতিয়া এইটো নাম্বাৰক আমি কাটিব পাৰিম সো 5 টো আমি ক্যান্সেলেশনে কৰি থৈ দিছো তাক আনিব নালাগে নেক্সট 15 এৰে এইটো কাটিব পাৰিম that means এই 15 এৰে এইটো 2 টাইমছ যাব সো 15 টো আমি কাটি দিছো এতিয়া আমাক লাগিব LCM 30 and 40 এৰ মাজত সো ইয়াৰে ডাঙৰ নাম্বাৰ কোনটো 40 40 ফার্স্ট আমি 2 ৰে মাল্টিপ্লাই কৰি দিছো 40 into 2 কিমান হ'ব 80 সো 80 30 ৰে যাবনে নাই চেক কৰি লওক না যায় তেতিয়া হলে আমি নেক্সট টাইম কি কৰিম 40 ক আমি 3 ৰে মাল্টিপ্লাই কৰিম 3 ৰে মাল্টিপ্লাই কৰিলে আমি কিমান পাম 120 এটা 120 30 ৰে যাবনে yes যাব 4 টাইমছ যাব সো দ্যাট মিন্স আমাৰ LCM টো হ'ব 120 সো আমি অতি সহজে এটো কৰি লব পাৰিম দ্যাট মিন্স ইয়াৰ LCM টো হ'ব 120 নেক্সট সিমিলারলি আমাৰ নেক্সট 3 6 7 12 এটো এটা বেলেগ एग्जांपल সো এতিয়া আমাৰ লাষ্টৰ টু 3 6 7 12 এইটোৰ যদি এতিয়া আমি LCM ওলাব লগা হয় সো একে আগৰ নিচিনা আমি চেক কৰিলাম 3 ৰে 12 হক যায় মানে 3 ৰে 12 হক আমি কাটিব পাৰিম সো 3 টো আমি কাটি দিলু 6 ৰে 12 হক কাটিব পাৰিম 6 ৰে কাটিবলো নেক্সট 7 and 12 সো 7 and 12 ইয়াতে মনত ৰাখিব যদি দুটা নাম্বাৰৰ যদি এটা নাম্বাৰ প্ৰাইম হৈ থাকে সো হিহঁতৰ মাল্টিপ্লিকেশন টো LCM হ'ব সো 7 into 12 7 into 12 84 so LCM is of this four number is 84 so আমি ডাইরেক্টলি এইটো কৰিব পাৰিম যদি প্ৰাইম নাম্বাৰ থাকে এইটো মনত ৰাখিব so প্ৰাইম নাম্বাৰ থাকিলে মানে মৌলিক সংখ্যা অসমীয়াত ক'লে এই প্ৰাইম নাম্বাৰটোৱে 7 আৰু 7 into 12 হক মাল্টিপ্লাই কৰি দিলে হল so আমাৰ এইটো LCM টো হ'ব so এইটা একেবাৰে শৰ্টকাট ট্ৰিক সকলোৱে যেন এপ্লাই কৰিব ট্ৰাই কৰিব আৰু মই ভাবিছো
যে এলচিএমৰ কনসেপ্টখিনি ক্লিয়াৰ হৈছে এলচিএমৰ কনসেপ্টখিনি ক্লিয়াৰ হোৱাৰ পিছত আমি এইচচিএফৰ এটা ভিডিও ইয়াৰ পিছতে আমি আপলোড কৰিম যদি কিবা প্ৰবলেম হয় আপোনালোকে কমেন্ট কৰি পঠাব পাৰে ধন্যবাদ ভিডিওটো ভাল পালে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব ইট